নমস্কাৰ ফিউজালি তৰফৰ পৰা মই ববিতা দেশে আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি খুব ধুনীয়া ধুনীয়া আপোনালোকক কটন মেখেলা চাদৰ লৈ আহিছো। কিন্তু এটা কথা মই ফাৰ্ষ্টতে কৈ দিওঁ, এইকেইযোৰ আপোনালোকৰ হেণ্ডমেড নহয়, আপোনালোকৰ মেচিন মেড হ'ব। কিন্তু কাপোৰৰ কোৱালিটি আপোনালোকে গম নাপায় মেচিন মেড বুলি। মই আগতীয়াকৈ আপোনালোকক কথাটো ক্লিয়াৰ কৰি দিলো, যেহেতু মানে ভাবিব পাৰে ন। এইখন হৈছে আপোনালোকৰ চাদৰখন। এইখন চাদৰখন আপোনালোকৰ হালধিয়াত ৰঙা ফুলৰ কাম আছে। এনেও আপোনালোকৰ হালধিয়াত যেতিয়া ৰঙা ফুলৰ কাম থাকে এনেও বহুত ধুনীয়া লাগে মেখেলা চাদৰ এযোৰ। এইটো হৈছে আপোনালোকৰ ফুলৰ ডিজাইনবোৰ অলপ ডাঙৰ ডাঙৰকৈ আছে। আৰু এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো। এইটো আঁচলৰ ডিজাইনটো খুব ধুনীয়া হয়। আৰু আপোনাক মই এটা কথা কৈ দিওঁ, কাপোৰৰ কোৱালিটিটো মই কৈ দিওঁ, একদম মানে পিয়ৰ কটন, মানে হেণ্ডমেড হেন লাগিব। এইটো দেখিছেনে, একদম হেণ্ডমেড, মানে একদম মানে কিছুমান কাপোৰ আছে নহয় মেচিন মেড হলে খমখমীয়া টাইপ হৈ থাকে, সেইটো তেনেকুৱা নহয়। কাপোৰটো একদম মানে আপোনালোকৰ পিয়ৰ কটনটো। আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন। এইখন হৈছে মেখেলাখন। মেখেলাখনক বহুত ওপৰলৈকে ফুলৰ ডিজাইন থাকিব। এইখন হৈছে মেখেলাখন, দেখিছেনে মেখেলাৰ ডিজাইনটো বহুত ওপৰলৈকে থাকিব। এইখন হৈছে মেখেলাখন। আৰু আপোনালোকৰ ইয়াৰে চাইড পটি কেইটা আপোনালোকৰ এক্সট্ৰাকৈ দিয়া আছে। এইটো হৈছে চাইড পটি আৰু ব্লাউজ পিচটো ইয়াতে লগতে মানে সোমাই আছে। এইটো ব্লাউজ পিচটো, এইটো আপোনালোকৰ চাইডৰ পটি, এইকেইটা চাইডৰ পটি হ'ব। চিলালে খুব ধুনীয়া লাগিব। ভাল লাগিলে আপোনালোকে আমাৰ স্ক্ৰীনশ্বটটো লৈ আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। এইটো ঠিক আছে। আৰু নেক্সট হৈছে আপোনালোকৰ এইযোৰ গ্ৰীণত আহিছে। এইযোৰো খুব ধুনীয়া হয়, আপোনালোকৰ ডিজাইনবোৰ খুব ধুনীয়া হয়। এই পিচ আমি ভালেখিনি আনিছিলোঁ, কিন্তু এতিয়া আমাৰ মানে ষ্টক ৰাখিব পৰা নাই। খুব সোনকালে কাপোৰৰ কোৱালিটি ভাল পায় মানে কাষ্টমাৰে খুব সোনকালে আমাৰ পৰা লৈ গৈছে অফলাইনতে, যাৰ ফলত মানে আমি অনলাইন দেখাবই নোৱাৰিলোঁ। এইটো নেক্সট, এইটো আপোনালোকৰ গ্ৰীণত আপোনালোকৰ এইটো এটা পাৰ্পল শ্বেড এটাত আছে নেকি, এইটো চাই ল'বচোন। পাৰ্পল শ্বেডে হ'ব লাগে মোৰ মতে। এইটো ফুলৰ ডিজাইনটো খুব ইউনিক হয়। আৰু এইখিনি হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো। এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো। আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন। মেখেলাখনৰো ডিজাইনটো খুব ওপৰলৈকে থাকিব, দেখিছেনে, বহুত ওপৰলৈকে মেখেলাৰ ডিজাইনটো থাকিব। এইটো আৰু ইয়াতে আপোনালোকৰ এইটো হৈছে চাইডৰ পটিকেইটা। চাইডৰ পটি আৰু ব্লাউজ পিচটো ইয়াত লগতে আছে, এনেকুৱাকৈ আহিছে পিচবোৰ। এইটো চাইডৰ পটিবোৰ যেতিয়া লগাব খুব বেছি ধুনীয়া লাগিব। চেম চাইডৰ পটি আৰু ব্লাউজ পিচটো চেম থাকিব, মানে একেলগে আছে। এইটো মই কৈ দিছোঁ, এইটো একেলগেই আছে আপোনালোকৰ চাইডৰ পটি আৰু ব্লাউজ পিচৰ পটিটো ইয়াতে লগতে আছে। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বটটো ল'ব। আৰু মই প্ৰাইচটো ক'বই পাহৰিছিলোঁ, এই কাপোৰযোৰৰ প্ৰাইচটো হ'ব আপোনালোকৰ 800, 800 টকা। আৰু ইয়াৰ আগৰ যিযোৰ হালধীয়া ৰঙা ফুলৰ দেখাইছোঁ সেইযোৰো আপোনালোকৰ 800 টকাতে ল'ব পাৰিব। চেম হ'ব প্ৰাইচটো আপোনালোকৰ দুইযোৰ কাপোৰতে। নেক্সট আপোনালোকৰ এইযোৰ আহিছে। এই যিকেইযোৰ মই আজি ভিডিঅ'টোত দেখাম, এইকেইযোৰ কিন্তু আপোনালোকৰ গোটেইকেইযোৰ আপোনালোকৰ মেচিন মেড কাপোৰ হয়, মই আগতীয়াকৈ কৈ দিছোঁ। কিন্তু আপোনালোকে কোনো গুণে কম, মানে হেণ্ডমেডতকৈ কোনো গুণে কম নহয় মেচিন মেডৰ কাপোৰ, যদিও খুব আৰাম পাব। এইটো আপোনালোকৰ এইটোত এটা গেৰো ডিজাইন আছে, হোল বডিত গেৰো ডিজাইনত কাম আছে, দেখিছেনে। ব্লেকত এনেকুৱাকৈ আপোনালোকৰ ৰেড পটি কৰি দিয়া আছে, লাইন কৰি। এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো। আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন। এইখন হৈছে আপোনালোকৰ মেখেলাখন। মেখেলাখনৰ ওপৰলৈকে ইমান ফুল নাথাকিব, যদিও ভালেখিনি আছে ফুলৰ ডিজাইন। এইখন হৈছে মেখেলাখন। আৰু ইয়াৰ চাইডৰ পটিবোৰ খুব ডাঙৰকৈ দিয়া আছে, দেখিছেনে, চাইডৰ পটিবোৰ খুব ডাঙৰকৈ দিয়া আছে। আৰু ব্লাউজ পিচতো চেম এনেকুৱাকৈ এটা পটি আহি যাব। আৰু ব্লাউজ পিচটো আপোনালোকৰ এনেকুৱাকৈ ব্লেকত থাকিব। এনেকুৱাকৈ ব্লাউজ পিচটো আপোনালোকৰ এইটো ব্লাউজ পিচটো এনেকুৱাকৈ ব্লেকত থাকিব আপোনালোকৰ এইটো। আৰু প্ৰাইচ আহিব আপোনালোকৰ এইযোৰত 850, 850 টকাত এইযোৰ কাপোৰ আমাৰ পৰা ল'ব পাৰিব। নেক্সট আপোনালোকৰ এইটো এটা কালাৰ, খুব ধুনীয়া কালাৰ এইটো হয়। এইটো আপোনালোকৰ এইটো কি কালাৰ হ'ব, কালাৰটো এইটো চাৰ্ট ব্লু, চাৰ্ট ব্লু কালাৰ এটা হ'ব। এইটো চাৰ্ট গ্ৰীণ, চৰি দেই মই ভুল হৈছে, চাৰ্ট গ্ৰীণ কালাৰ এটাত হ'ব। এইটো ফুলৰ ডিজাইনবোৰো খুব ধুনীয়াকৈ আছে, দেখিছেনে। এইটো আপোনালোকৰ, আৰু এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো। আৰু এই চাদৰখনত মই খুলি দেখাই দিওঁ, এই চাদৰখনতো আপোনালোকৰ মাজভাগত গেৰো ডিজাইন থাকিব। এয়া মাজভাগত এনেকুৱাকৈ আপোনালোকৰ গেৰো ডিজাইন থাকিব, খুব ধুনীয়া হয় কাপোৰযোৰ। এইখন হ'ব আপোনালোকৰ মেখেলাখন। এইখন হ'ব মেখেলাখন। এইখনৰ আঁঠুৰ ওপৰলৈকে ফুল থাকিব।
আৰু ইয়াৰে সাইড পটি কেইটা হৈছে এইকেইটা এই পটি কেইটা কিন্তু খুব ডাঙৰকৈ দিয়া আছে সাইডৰ পটি কেইটা দেখিছেনে খুব ডাঙৰকৈ দিয়া আছে আৰু খুব ভাল লাগিব হাইলাইট হ'ব কাপোৰযোৰ আৰু সেম ব্লাউজ পিসটো তেনেকুৱাকৈ এটা পটি থাকিব এইযোৰ আপুনি আমাৰ পৰা ল'ব পাৰিব 850 850 টকাত এইযোৰ কাপোৰ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব নেক্সট হ'ব এইযোৰ আপোনালোকৰ গ্ৰীণ কালাৰ এটা আছে পাতল গ্ৰীণ খুব গা বেয়া মানে ভিডিও নিদিলে নহয় কাৰণে দিব লগা হৈছে মানে বহুত গা বেয়া আৰু তথাপি বহুত দিনৰ মূৰত আহিছো ভিডিও দিবই লাগিব যেতিয়া আমাৰ এইটো কৰ্ম কৰিবই লাগিব এইটো আপোনালোকৰ ফুলৰ ডিজাইনটো দেখিছেনে এইটো ফুলৰ ডিজাইনটো আৰু আপোনালোকৰ এইটো হৈছে আঁচলৰ ডিজাইনটো আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন দেখিছেনে মেখেলাৰ ওপৰলৈকে ফুল থাকিব আৰু ইয়াৰ সাইড পটি কেইটা মই দেখাই দিওঁ সাইড পটি কেইটা এইকেইটা হৈছে সাইড পটি এই প্ৰাইস আপোনালোকৰ এইযোৰ কাপোৰতে থাকিব 850 850 টকাত আপোনালোকে আমাৰ পৰা এইযোৰ কাপোৰ ল'ব পাৰিব ভাল লাগিলে আমাৰ WhatsApp নম্বৰটো হৈছে 8721818816 এইটো নম্বৰ আমাৰ WhatsApp কৰিব আৰু যিযোৰ কাপোৰ আপোনালোকৰ ভাল লাগে আমাৰ স্ক্ৰিনশ্বটটো মাৰি আমাৰ WhatsApp নম্বৰত পঠাই দিব ঠিক আছে